So, স্বাগতম জনাইছো মোৰ YouTube চেনেলৰ এটা ভিডিঅ' লৈ একদম গৰম আৰু আজি আহিছো বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' কন্টিনিউ কৰিছো আজি নাৰায়ণপুৰলৈ আহিছে মোৰ ঘৰৰ পৰা আমি ডাঙৰ মামি সৰু মামি আৰু এয়া জেঠাই গৰমতে গামোচা চামোচা এনেকৈ লৈ আহিছে এয়া সকলো আমি আহিছো এতিয়া প্ৰথমতে আমি ফুলনি থানলৈ আহিলো আৰু আজি ক'ত যাওঁ সকলো আপোনালোকক দেখুৱাম গতিকে বহুত দিনৰ মূৰত এনেকৈ ব্লগিং নকৰাই হ'লো মই চ' আজি বহুত দিনৰ মূৰত ভিডিঅ' কন্টিনিউ কৰি আছো আশা কৰিম আপোনালোকে সকলোৱে চাই এয়া আহি পাই গ'লো ফুলনি থান আৰু ব'লক এতিয়া আমি ফুলনি থানৰ ভিতৰলৈ সোমাই যাওঁ আৰু এয়া বৰনাৰায়ণপুৰৰ শ্ৰী শ্ৰী ফুলনি থানত আমি আৰু মাও আহিলে মোৰ লগতে আমি সকলো এতিয়া থানৰ ভিতৰলৈ সোমাই যাম আজি পৰিৱেশটো খুব ধুনীয়া কাৰণ যিহেতু দেওবাৰ গতিকে ভক্তপ্ৰাণ ৰাইজৰ সমাগম আপোনালোকক দেখুৱাম ভিতৰৰ পিনলৈ বহুতেই ভিৰ আৰু এয়া আমি তেতিয়াহ'লে সোমাই যাওঁ ব'লক আৰু এয়া চাওকচোন আজি যিহেতু দেওবাৰ গতিকে যথেষ্ট ভক্তৰ সমাগম হৈছিলে আৰু ময়ো আহি পোনপ্ৰথমে এগছি বন্তি ধুনীয়াকৈ জ্বলাই ল'লোঁ আৰু চাই থাকিব আগলৈও যিহেতু ভাদ মাহ চলি আছে আৰু ভাদ মাহত আমাৰ প্ৰত্যেকটো নামঘৰতে অসমৰ যিহেতু নাম লোৱা হয় আৰু সঁচাকৈ এক সুন্দৰ পৰিৱেশ আৰু ভক্তপ্ৰাণ ৰাইজৰ এনে ভক্তি দেখি সঁচাকৈয়ে খুব ভাল লাগে আস্থা সদায় এনেকৈয়ে থাকক সকলোৰে ঈশ্বৰৰ প্ৰতি আহিছিলোঁ তাৰপৰা আহিলোঁ চাডেনলি মই গম নাপাওঁ মাইনাবাহঁত আহি আছে মাইনাবাকো লগ পালোঁ ঋতুহঁতো আহিছে ৰিচা আৰু এতিয়া প্ৰসাদ দিলে আৰু ফুলনি থানৰ প্ৰসাদৰ সোৱাদ কেনেকুৱা আপোনালোকক মই বাৰে বাৰে কৈয়ে থাকোঁ মোৰ ভিডিঅ'ত কাৰণ মই ফুলনি থান আহিলে প্ৰসাদখিনি নেদেখুৱাকৈ নাথাকোঁ এয়া ফুলনি থানৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া যাম শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰলৈ চাওকচোন পৰিৱেশটো কিমান যে ধুনীয়া এয়া আহি গ'লোঁ মাধৱদেৱ কলাক্ষেত্ৰ আমি বেক চাইডৰ পৰা আহিছোঁ আৰু এয়া খুব ধুনীয়া ভিউ আৰু বহুত মিছ কৰিম ইয়াৰ পৰা যোৱাৰ পিছত একচুৱেলি ইয়াৰ ভিউটো এনেকৈ ইয়াত ইমান টাইম স্পেণ্ড কৰা আৰু মাধৱদেৱ কলাক্ষেত্ৰৰ মোৰ আটাইতকৈ প্ৰিয় পাৰ্টটো হৈছে প্ৰিয় ঠাইখনেই হৈছে এই নামঘৰ ভাগ ইয়ালৈ আহি মই পৰম সন্তুষ্টি আৰু পৰম সুখ লাভ কৰোঁ আৰু সেইবাবে ভাবিলোঁ মাহঁতক আৰু জেঠাইহঁতক মামীহঁতকো দেখুৱাওঁ যে সদায় মই যিহেতু কৈ থাকোঁ তেওঁলোকেও আহি আশীষ ল'লে সেৱা জনালে আৰু মোৰ বাবে সঁচাকৈয়ে এই নামঘৰ ভাগ বহুত বেছি প্ৰিয় আৰু ইয়াত চাওকচোন যেন মই দ্বিতীয় স্বৰ্গলৈ আহিলোঁ কি যে সুন্দৰ পৰিৱেশ আহি পাই গ'লোহি মাধৱদেৱৰ জন্মস্থান আৰু লেটেকু পুখুৰী আপোনালোককো দেখুৱাম গতিকে চাই থাকিব আৰু এয়া আহি পালোহি এতিয়া বৰ্তমান শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থান আৰু এক সুন্দৰ পৰিৱেশ দেখিবলৈ পালোঁ যিহেতু গোপিনীসকলে নাম লৈ আছিলে সঁচাকৈ মনটো বিৰাট ভাল লাগিলে গৈ পেলাই আৰু এয়া আহি পালোহি মাধৱদেৱৰ জন্মস্থান আৰু এয়া লেটেকু পুখুৰী তো মোৰ লগত আছে মামী কেনেকুৱা লাগিছে কোৱা বহুত ভাল লাগিছে বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ আজি আহিছোঁ বহুত ভাল লাগিছে আৰু এয়া হৈছে লেটেকু পুখুৰী আৰু ভাদ মাহৰ এনে এটি পবিত্ৰ দিনত ইয়াত উপস্থিত থাকি সঁচাকৈ সৌভাগ্য অনুভৱ হৈছে আৰু ইয়াৰ কেম্পাছটো হৰিনামৰ ধ্বনিৰে কি সুন্দৰকৈ মুখৰিত হৈ আছে সঁচাকৈ বহুত বেছি ভাল লাগিছে দেখাবলৈ গৈ আছোঁ মেৰা ইকলৌতা ভাই চ' আপোনালোকক দেখাওঁ আৰু কেনেকুৱা লাগিছে আহি কেনেকুৱা লাগিছে কৈ দে আহি ভাল লাগিছে আৰু ইয়াত গোপিনীসকলৰ নাম আপোনালোকলৈ আগবঢ়াইছোঁ
তেওঁলোকৰ লগত অলপ নাম গালোঁ আৰু ইমান সুন্দৰ পৰিৱেশ ৰৈনো কেনেকৈ থাকোঁ নহয়নে। কেনেকুৱা লাগিছে হয় না আমাৰ বহুত লাজ কৰে মানে আৰু এই পিনে কি ধুনীয়াকৈ কহুৱাখিনি ফুলি আছে ৱাও 1489 চনৰ নাৰায়ণপুৰৰ লেটিকু পুখুৰী নামৰ এই ঠাইতে জন্ম হৈছিলে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ আৰু গুৰুজনাৰ পিতৃৰ নাম আছিলে গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা আৰু দাদাওক আছিলে দামোদৰ আৰু ভনীয়েকৰ নাম আছিলে উৰ্বশী। আপোনালোক ক'ৰ পাৰিছে? আমি ধেমাজিৰ পৰা আহিছো। কেনেকুৱা লাগিছে আহি? ভাল লাগিছে ইয়াত চাবলৈ। পৰিৱেশটো আজি বহুত ধুনীয়া নহয়নে? ভাল লাগিছে। আৰু চাওকচোন ইমান ধুনীয়াকৈ কহুৱাখিনি ফুলি আছে পৰিৱেশটো যে একেবাৰে মন পৰশা নহয়নে বাৰু আপোনালোকো আহিব পাৰে আৰু নাৰায়ণপুৰত চাবলগীয়া সঁচাকৈয়ে ধুনীয়া ধুনীয়া এই ঠাইকেইখন আপোনালোকে চাব বুলি মই আশা কৰিছোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে তেন্তে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব বুলি মই আশা কৰিলোঁ। তেন্তে লাভ ইউ অল। থেংক ইউ। বাই বাই।